हेलो गाइस वेलकाम मोर এটা সৰু মিনি ব্লগলৈ আৰু আপোনালোকক জনাও যে আজি বিশেষ কোনো কন্টেন্ট নাই তেনেকুৱা আৰু মই এতিয়া ওলালো ডিউটিলৈ বুলি আৰু এইটো ভিডিও আজি মোৰ ডিউটিৰ ওপৰতে হ'ব আৰু যেটো মই যেটো কাম কৰো তাৰ ওপৰত ঠিক আছে আৰু চাই থাকিব হেকলকে যদি ভাল লাগে লাইক এটা কমেন্ট এটা শেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব तो चलिए शुरू करते हैं। আৰু আহি পাই গলো ডিউটি ঠাই যেটো মই এম বজাত এজন এমপ্লয়ি ষ্টাফ হয় আৰু এতিয়া ডিউটি জয়েন কৰিলো 11টা বজাৰ পৰা শিফটিং আছিলে যেটো পাই গলো 11টা বজাত हाय हाय इतना सुकून এতিয়া আহিছো খাবলৈ তিৰুপতিত কি খাওঁ নাজানো ভিতৰত আৰু আজিলে মোৰ ডিউটি ছুটি যেটো 11টা বজাৰ পৰা 9টা বজালৈকে মোৰ ডিউটি টাইমিং আৰু এতিয়া আহি আছো মই ঘৰলৈ আৰু আজি মোৰ এই মিনি ব্লগটো ইমানতে আৰু যদি আপোনালোকৰ ভাল লাগিলে প্লিজ লাইক আৰু সাবস্ক্ৰাইব কৰি যাব আৰু ইমানে কওঁ যে নতুনকৈ যদি কোনোবা আহিছে সাবস্ক্ৰাইব কৰি যাব ধন্যবাদ।